হেল্ল' গাইছ মই উজ্জ্বল আপোনালোকে চাইছে মোৰ ভিডিঅ'টো আজিৰ ভিডিঅ'টোত মানে ফাৰ্ষ্টতে আপোনালোকে গৌ পূজাখন চাই লওক মানে সৰু গৌ পূজা মোৰ য'ত স্কুলখন আছিল তাতে আছিল গৌ পূজা তো মই তাতে চাব গৈছিলোঁ গৌ পূজাখন তাৰে মই এটা ক্লিপ দিছোঁ সেই গৌ পূজাখন চাওক তাৰে পাছত চাব যাম আজি ৰাস এই ড্ৰেছত নহয় এই ড্ৰেছত মই তাকে যাম মানে বিয়াখন আছে আমাৰ গাঁৱৰ আৰু বিয়াখন খাই আহি ডাইৰেক্ট ৰাসত যোৱা হ'ব পাৰে যদি নহয় আজি নহ'লেও ভিডিঅ'টো কৰা নহয় আপোনাৰ মুঠতে ৰাস চাব পাব তো গৌ পূজাৰ শ্বৰ্টটো চাই লওক আৰু এইকেইদিন মানে ভিডিঅ' চিডিঅ' দিব পৰা নাই মোৰ টাইমো নাছিল সেইকাৰণে অলপ মানে ঘৰুৱা প্ৰব্লেম বুলি কৈছোঁ আৰু অলপ আছিল তো সেনেকৈ চল্ভ কৰি ভিডিঅ' কৰিব পাৰিম আৰু তো ভিডিঅ' আপোনালোকে পাই থাকিব তো বলক এতিয়া আমি বিয়া খাব যাওঁ বলক আৰু এইকেইদিন মানে মামাৰ চাইকেলে চলি আছে দিয়ক কাৰণ মামাৰ চাইকেলখন দিছে এতিয়াতো চলাব লাগিব সেইখনক অলপ মানে ৰেষ্ট দিছোঁ এখন বহুত চলালোঁ তো 5 বছৰ গোটেই চলি আছোঁ তো এখন অলপ চলি আছোঁ দিয়ক এখন ৰেষ্ট দিছোঁ দিয়ক বিয়াখন খাই আহি বলক ৰাসক লাগে বলক ৰাস তো এই দিয়ক মানে এখাদে মানে গৌ পূজাৰ শ্বৰটো আপোনালোক দেখা দিম বুজিছোঁ যে একদম সৰু একদম টিকট মানে গৌ পূজা বুলি ক'ব লাগিব তো সৰু একদম স্মল গৌ পূজা এই নাংমেন এনে ৰাস্তাতে কাষে দোকান দিছে তো এতিয়া এৰে পাছত চাওক আপোনালোকে ৰাস গৌ পূজা চালা এইটো ব্লগতে আৰু ৰাস চাওক তো আহি পালোঁ ৰাসত তো এই জিলাপিৰ দোকানেৰে ষ্টাৰ্ট বাটৰ পে বোলে মানে গেটখনৰ পৰা জিলাপিৰ দোকান ষ্টাৰ্ট তো এৰে পিছত আমি চাইডে যাওঁ টিকট বেছি আছে মানে উপহাৰ কুপন তো উপহাৰ কুপনত খেলা বেছি টিকট গেলা বেছি আছে এটা যাওঁতে টিকট কাটব লাগিব বলক এতিয়া আমি যাওঁ এইটো আছে মন্দিৰ এইটো শিৱ মন্দিৰ নেকি শিৱ মন্দিৰ তো শিৱ মন্দিৰটোৰ এনকে যাব লাগিব এনকেও জিলাপিৰ দোকান আছে মানে দুই চাইডে জিলাপিৰ দোকান বেছি এবাৰ মানে ফাৰ্ষ্ট আমাৰ ইয়াতে মানে যে বইনা উচিত টিকট এবাৰ হৈছে মানে আবাৰ হোৱা নাছিল এবাৰ ফাৰ্ষ্ট টিকটৰ খেলা পাতছে উপহাৰ কুপনৰ খেলা পাতছে গাড়ী এখন পালে ভালে আছিল ধুম খানা খুৱাম আপোনালোক গাড়ী এখন পালে নাপালেতো নাপাওঁৱে দিয়কচোন এনে ক'বা আহিলে বুজি পাইছে তো জিলাপি মানুহ নাই বিশেষকৈ ৰাস মুঠে 3 দিন হ'ল নাই ইমান মানুহ নাই অলপ দিন গেলি মানুহগিলা পাছক লগি নাহে আগক লগি নাহে ফাৰ্ষ্টতে নাহে মানুহগিলা মানে কম দেখছি না মানুহ ৰাসতে মানুহ নাই দেই এতিয়া দোকানগিলাও খুলছি কি তো বলক খেলা পান দোকান আর কি চাব এই রাস দক তে মিউজিক লগাই দিওঁ দক নাকি গং দক বলক চাই থাকক মই বকি আছোঁ আপোনালোকে চাই থাকক আটা হৈছে আটা গাম্বুৰা আমি ৰাসক আছোঁ ৰাসক আৰু ৰাসত দিছোঁ ৰাসত কিবা নিমালো বাৰু তো বলক তে ফাৰ্ষ্টতে মূৰ্তিয়ে চাই আহোঁ
অসমীয়াত পিছদিনা তো মানে আহিলোঁ দিয়ক এতিয়া মই মানে ইটা বজাৰো যাম মানে আটাই আজি যাবয়ে তো মনটোত দুখ লাগি আছে আটাই মানে এতিয়া নাকতে অলপ ফেমিলিতে প্ৰব্লেম বুলি ক'লোঁ তাতে মাচলবোৰক যাব তো স্থানটো কৈ দিলোঁ তো তাকে লগিন যাব তো মনটোত অলপ দুখ লাগি আছে দিয়কচোন হাজাৰ হ'লেও বাজাৰ চাজাৰ কৰিব আহিছোঁ ইমান দিন আহি আছোঁ বাজাৰ চাজাৰ কৰিব তো হঠাৎ মই দেখা নাপাম না তো অলপ মনটোতো বেয়া লাগবই দিয়কচোন পাছত এডজাষ্ট হৈ যাব কিন্তু মনটোত দুখ লাগি থাকোঁ হ'লেও মনটো খুন্দি থাকোঁ তো কি কৰিব উপায়তো নাই তো এতিয়া বলক আমি মাংসটো লৈ আহোঁ তো মাংসটো মানে এতিয়া ফাৰ্মাচী এটা মানুহ বহে সেইটো কাৰণ মাৰিছোঁ কাৰণ আটাই ঢিলা মাংসটো হ'ব না ঢিলাটো হয় মোক সৰু চলি বুলি কুকুৰ থকা দি দিওঁ তো সেইকাৰণে মই দি পাৰিছোঁ তো এতিয়া মই বহি আছোঁ অলপ সময় এতিয়া বহি ল'ম তাৰে পাছত মাংসটো লৈ আহিব অলপ ফাৰ্মাচীৰে হৈ যাম তো আহি পালোঁ মাংসটো এতিয়া ৰান্ধি আছে তো মানুহগিলা আহি আছে ষ্টেজতে এটা সৰু সুৰা খানাই হ'ব দিয়কচোন তো আজিৰ এটা দেখা নাপাওঁ দিয়ক তো আজি লাষ্ট আৰু মাংসটো ৰান্ধি আছে আজি অলপ মনটো বেয়া লাগে মানে ভাল লাগে না দেখি থকা মানুহতে মই এতিয়াই থাকোঁ ঘৰতে বেছি সময় সোমাই থাকোঁ আটাতে বেছি সময় চবত কৰি হায়েষ্ট এতিয়া কাটং তো এতিয়াই মানুহটো গেলে আৰু কেনে হ'ব এতিয়া কাপোৰ চাপোৰ বান্ধছে এলা কাপোৰ চাপোৰ ভৰাই আছে এই বেগটোত ভৰাব এতিয়া মই অলপ সহায় কৰি দিওঁ যিহেতু আজি যাব আৰু ব্লগ চ ইমান নাবানাওঁ দিয়ক মানে ভাল লাগে না তো মনতো নপৰে সময়ত তো ভাত চাত খাব লাগ যোনগেলা নিমাইছে তো বাই বাই দিয়ক নেক্সট ব্লগত লগ পাম